ইয়াতে সেই তেজ লগা শিলটো আছে যিটো শিলত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তেজ মোবাৰক লাগি আছে। কাৰ চিনি দেখিব দিয়ে এই শিলটোৱে হৈছে সেই শিলটো। টাইপত য'ত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পাথৰ মাৰিছিল, ইয়াতে ঘেৰা পৰি লৈছিলে, ঘেৰা পৰি লৈ ইয়াতে শিল মাৰিছিলে। এইখিনি বেৰি দিয়াৰ কাৰণ এইটোৱে হ'ল ইয়াতে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিহেতু পাথৰ মাৰিছিলে ইয়াতে চিন আছে, কিন্তু আমাৰ মানুহখিনি আহি ইয়াৰ পৰা মাটি উঠাই লৈছে, সেইকাৰণে এই জেগাখিনি বেৰি থোৱা আছে। এই গছজোপা হৈছে আঞ্জিৰ, কোৰাণত আছে আত্তিনি ওয়াজ জৈতুন। মছজিদে আদ্দাছ ৰাদিয়াল্লাহু আনহুৰ নামত নিৰ্মিত হোৱা এইটো হৈছে মছজিদে আদ্দাছ। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আমাৰ নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম ইছলামৰ দাৱাত দিবৰ কাৰণে অৰ্থাৎ ইছলাম প্ৰচাৰৰ কাৰণে পোনপ্ৰথমে তাইফ চহৰলৈ গৈছিল। কিন্তু তাইফ চহৰত তাইফবাসীয়ে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আঁকোৱালি লোৱা নাছিলে, বৰঞ্চ তাইফবাসীয়ে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আক্ৰমণহে কৰিছিলে। তাইফবাসীয়ে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক শিলেৰে আক্ৰমণ কৰিছিল আৰু তেনে অৱস্থাত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গোটেই শৰীৰ তেজেৰে ৰাঙলি বাঙলি হৈছিলে। এই সকলোবোৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সহ্য কৰি আছিলে। তেনে সময়তে জিব্ৰাইল আলাইহিছ সালামে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছিল, হে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি তাইফবাসীৰ কাৰণে বদদুৱা দিয়ক আৰু আপুনি আদেশ দিয়ক, মই তাইফবাসীক দুইখন পাহাৰেৰে চেপি তেওঁলোকক শেষ কৰি দিওঁ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে, মই তেনেকুৱা কেতিয়াও নিবিচাৰোঁ। আজি তাইফবাসীয়ে হয়তো মোক বিশ্বাস কৰা নাই বা মোক মানি ল'বলৈ টান পাইছে, কিন্তু মোৰ বিশ্বাস এদিন এওঁলোকৰ সতি সন্ততিয়ে মোক মানি ল'ব আৰু ইছলাম গ্ৰহণ কৰিব। আৰু আলহামদুলিল্লাহ আজি তাইফৰ 100% ইছলাম গ্ৰহণ কৰিছে। আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যি ঠাইত তাইফবাসীয়ে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পাথৰ মাৰিছিলে আৰু যি ঠাইত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জিৰণি লৈছিল, যিখন আঙুৰৰ বাগান। আঙুৰৰ বাগানখনো আজি এই ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তাইফ চহৰৰ আৰু কিছু চাবলগীয়া ঠাই আছে, মই অন্য এটা ভিডিঅ'ত আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম। যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেজ ওলোৱা অৱস্থাত আহি বাগানত হৈছিলে, তেনে অৱস্থাত যদিও তেখেতৰ দুশ্মন আছিল উতবাৰ বেয়া লাগিছিল আৰু তেখেতৰ গোলাম আদ্দাছক আঙুৰ দি পঠাইছিল, যোৱা ৰাসূলুল্লাহ মুহাম্মদক আঙুৰ দিয়াগৈ আৰু কোৱা গৈ যে ইয়াৰ পৰা যাওক, ইয়াতে কোনেও ইছলাম গ্ৰহণ নকৰে। তেনে অৱস্থাত আদ্দাছ আহি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মাত দিলে আৰু আঙুৰ খাব দিলে, যি ক'লে যে আপুনি ইমান কষ্ট কৰি কিয় ইয়াত আছে, আপুনি ইয়াৰ পৰা যাওক। তেখেতে যাব দিছে। তেতিয়া ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যে নহয়, মই নাযাওঁ, মোৰ বিশ্বাস আছে কোনোবা নহয় কোনোবাই ইছলাম গ্ৰহণ কৰিব। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আদ্দাছক সুধিলে যে তোমাৰ ঘৰ ক'ত? তেতিয়া আদ্দাছে কৈছিল যে মোৰ ঘৰ ইৰাকত। ভিডিঅ' কৰি আছো আকৌ তাতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যে তুমি মোৰ ভাই ইউনুছ আলাইহিছ সালামৰ দেশৰ দেখোন। তেতিয়া আদ্দাছে কৈছিল যে ইউনুছ আলাইহিছ সালাম আপোনাৰ কেনেকৈ ভাই হ'ল? ইউনুছ আলাইহিছ সালামটো কেতিয়াবাই গুজৰি গ'ল, আপুনি কেনেকৈ তেখেতৰ ভাই হ'ল? তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যে ইউনুছ আলাইহিছ সালাম নবী আছিল আৰু ময়ো আল্লাহৰ নবী। এই কথা শুনি আদ্দাছৰ চকু পানী ওলাইছিল আৰু আদ্দাছে তেতিয়া লগে লগে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত ইছলাম গ্ৰহণ কৰিছিলে। এতিয়া সেই যিখন বাগানত আঙুৰৰ বাগানত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জিৰণি লৈছিলে, সেই ঠাইতে এটা মছজিদ বৰ্তমান আছে, যাৰ নাম সেই গোলামজনৰ নামেৰে দিয়া হৈছে। গোলামজনৰ নাম হৈছে আদ্দাছ আৰু এতিয়া বৰ্তমান সেই মছজিদটোৰ নাম মছজিদে আদ্দাছ। আমি গোটেইখিনি জিয়াৰত কৰিম। তাৰপিছত তেখেতে আহি এটা শিলৰ এনেকৈ হেলাম দি আছিলে। তেখেতৰ যিহেতু গাত গোটেই তেজ লাগি আছিলে আৰু সেই শিলটোত যেতিয়া হেলাম দি আছিলে, গোটেই শিলটো তেজেৰে ভিজি গৈছিল। এতিয়া আমি ইনশাল্লাহ দেখা পাম, এতিয়া সেই শিলটোত তেজৰ চিকুৰা লাগি আছে। এনেকুৱা লাগে যেন অকণমান আগত তেজ লাগি গৈছে। তাতে এটা মছজিদ এতিয়া বৰ্তমান বনাইছে, মছজিদটোৰ নাম হৈছে মছজিদে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নামত সেই মছজিদ এটা তাতে এতিয়া বৰ্তমান আছে, মছজিদে ৰাসূল। হয়তো মাজে মাজে বন্ধ থাকে, আমি পাওঁ নে নাপাওঁ ঠিক নাই তাতে নামাজ পঢ়িবৰ কাৰণে। যদি নাপাওঁ আমি বাহিৰৰ পৰা জিয়াৰত কৰিম। টাইফত য'ত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পাথৰ মাৰিছিল, ইয়াতে ঘেৰা পৰি লৈছিলে, ঘেৰা পৰি লৈ ইয়াতে শিল মাৰিছিলে।
জেগাখিনি বেৰি দিয়াৰ কাৰণ এইটোৱে হ'ল ইয়াতে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিহেতু পাথৰ মাৰিছিলে এটা চিন আছে, কিন্তু আমাৰ মানুহখিনি আহি ইয়াৰ পৰা মাটি উঠাই লৈছে, সেইকাৰণে এই জেগাখিনি বেৰি থোৱা আছে। আসসালামু আলাইকুম। বৰ্তমান আমি উপস্থিত আছোঁ টাইফত, যিখন বাগানত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জিৰণি লৈছিল। ইয়াতে আঙুৰ খাইছিলে। ৰাস্তাটো সৰু ঠেক। যেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক টাইফবাসীয়ে পাথৰ মাৰিছিল, ইয়াতে আহি জিৰণি লৈছিলে। আৰু ইয়াতেই এজন গোলাম আদ্দাছ, যাৰ নাম আছিল আদ্দাছ ৰাদিয়াল্লাহু আনহু, ইয়াতে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আঙুৰ দিছিলে। এইখনেই হৈছে সেইখন বাগান। ইয়াতে এটা মছজিদ নিৰ্মাণ হৈছে। যিজন গোলামৰ কথা কৈছিলোঁ, গোলামজনৰ নাম হৈছে আদ্দাছ ৰাদিয়াল্লাহু আনহু। গোলামজন আছিলে উতবা ইবনে ৰাবিয়াৰ গোলাম। উতবা ইবনে ৰাবিয়া আছিল ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শত্ৰু। যদিও শত্ৰু আছিল, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া তেজেৰে ৰাঙলী বাঙলী হৈ ইয়াতে উপস্থিত হৈছিল, তেতিয়া তেখেতৰ বেয়া লাগিছিল। আৰু বেয়া লাগি সেই গোলামজন আদ্দাছ ৰাদিয়াল্লাহু আনহুক কৈছিল যে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আঙুৰ দিবলৈ আৰু ইয়াৰ পৰা আঙুৰ খাই যাবলৈ কৈছিলে। এতিয়া বৰ্তমান আদ্দাছ ৰাদিয়াল্লাহু আনহুৰ নামত এটা মছজিদ নিৰ্মাণ হৈছে। এইটো আপোনালোকে সন্মুখত দেখিবলৈ পোৱা মছজিদটো, এইটোৱেই হৈছে মছজিদে আদ্দাছ। আপোনালোকে সন্মুখত দেখিবলৈ পোৱা এই গছজোপা হৈছে আঞ্জিৰ, যিটো আমাৰ কয় কোৰাণত আছে আতিনি ৱাজ জৈতুন। তিন ফলটোৱেই হৈছে আঞ্জিৰ। আমি উৰ্দুত আঞ্জিৰ বুলি কওঁ, আৰবীত তিন বুলি কয়। এইডাল হৈছে আঞ্জিৰৰ গছ। আৰু এই সন্মুখত দেখিবলৈ পোৱা এই গোটেই বাগানখন হৈছে আঙুৰৰ বাগান, কিন্তু বৰ্তমান আঙুৰ ইয়াত নাই। আঙুৰৰ গছ গোটেইবোৰ কাটিছে, এতিয়া বৰ্তমান পাচলি লগাইছে। হয় হয়, ইয়াতে আগতে আঙুৰৰ বাগান আছিলে। আঙুৰৰ বাগানবোৰ আঙুৰবিলাক গছবোৰ কাটি দিছে, এতিয়া বৰ্তমান ইয়াতে পাচলি লগাই থৈছে। হয়, এই শুকান মৰহি যোৱা গছ কেইজোপাই হৈছে আঙুৰৰ গছ। এইটো হৈছে মছজিদে আদ্দাছ ৰাদিয়াল্লাহু আনহুৰ নামত নিৰ্মিত হোৱা এইটো হৈছে মছজিদে আদ্দাছ। আৰু ইয়াতে সেই তেজ লগা শিলটো আছে, যিটো শিলত ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তেজ মোবাৰক লাগি আছে। কাৰ চিনি দেখিব দিয়ে এই শিলটোৱে হৈছে সেই শিলটো। ইয়াৰ একেবাৰে ওপৰত আপোনালোকে আৰু এটা শিল লক্ষ্য কৰিব। যেতিয়া ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই শিলটোত হেলাম দি বহি আছিলে, তেতিয়া টাইফবাসীয়ে পাহাৰৰ ওপৰৰ পৰা এটা ডাঙৰ শিল ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামলৈ বুলি পঠিয়াই দিছিলে। তেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই শিলটো দেখিছিলে আৰু শিলটোক কৈছিলে, যদি তুমি আল্লাহৰ হুকুমত আহিছা তেতিয়াহ'লে তুমি আহা, মোৰ ক'বলগীয়া একো নাই। আৰু যদি তোমাক টাইফবাসীয়ে পঠিয়াই দিছে তেতিয়াহ'লে তুমি তাতে ৰৈ যোৱা। এই কথা শুনি বাগৰি আহি থকা শিলটো লগালগ নিজৰ ঠাইত ৰখি গৈছিলে। তেতিয়াৰ পৰা আজি পৰ্যন্ত সেই শিলটো তেনে অৱস্থাতে ৰখি আছিল। কাৰ চিনেৰে দেখুৱাই থকা এই শিলটোৱেই হৈছে সেই শিলটো, যিটো 1450 বছৰ ধৰি তেনেকৈ আছে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু আমাৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।